অসমীয়া গান বুলি ক'লেতো সকলো ৰূপৰে সলনি কৰি দিলে কিছুমান মানুহে পিছে বহুত দিন হ'ল হেৰি হেৰি পিটিকি বা পকা বিলাহী এইবোৰ বাৰু প্ৰায় নেদেখা হৈ থাকিলে বাৰু যি কি নহওক কিছু পৰিৱৰ্তন হৈছে তথাপিও আছামিজ লেটেষ্ট ভিডিঅ' বুলি ক'লে যিবিলাক ইউটিউবত চাৰ্চ কৰিলে ওলোৱা দেখা যায় ফকতীয়া ভিডিঅ'বিলাক সেইখিনি নোহোৱা হ'ল কোৱা হয় অসমত প্ৰতি বছৰে যিমানখিনি চাহ উৎপাদন নহয় সিমানখিনি প্ৰতি বছৰে লোকেল ছিংগাৰ ওলায় কেইদিনমান আছে লাহেকৈ ক'ব হুইচ জুবিন গাৰ্গ এনিৱে জুবিন ইজ দি বেষ্ট ছিংগাৰ ফৰ দি অল টাইম আৰু এতিয়া চাওক এইটো নাচ ফুলিছে বসন্তৰ তুমি জাননী বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত আগৰ গানবিলাকৰ ইণ্টাৰেষ্টিংটো ক'ত আছিলে য'ত আগৰবিলাকে প্ৰত্যেক মানুহেই ঘৰতে বহি সকলোৱে পৰিবাৰৰ সৈতে চাব পাৰে ভিডিঅ'বিলাক সকলোৰে আগত চাব পাৰে আৰু বিশেষকৈ অসমীয়া গানত ইমানখিনি পৰিস্থিতি অহা নাই যদিও এনেকুৱা ধৰণৰ যিবিলাক ভিডিঅ' আহিছে প্ৰায়বিলাক নিজে নিজে চোৱাই ভাল আৰু বিশেষকৈ আগৰ সময় ভিডিঅ'খিনিৰ ওপৰত ডিপেণ্ড কৰিবলৈ গ'লে যিসকলে গান গাইছিলে বা ভিডিঅ' বনাইছিলে তেওঁলোকৰ কাৰণে যিমানখিনি কষ্ট হৈছিলে তাত বহুত ধুনীয়া আছিলে ভিডিঅ'বিলাক চাই যিবিলাক আজিও মন মুকলি কৰিব পাৰি বিহুৰ সময়ত বিশেষকৈ আৰু আজিৰটো সম্পূৰ্ণৰূপে বেলেগ হৈ গ'ল গোটেইখিনি আৰুনো কি ক'ম Hello. Good morning. Hello. Hello. The number you are calling is speaking with Mr. Rajkumar. Please wait and mixing the copy. Logare muko olop diba ha. It's the one and only Digo Double G. डॉन का इंतजार तो 11 मुल्कों की पुलिस कर रही है लेकिन एक बात समझ लो তয়ে বৰা জলি মিচিকি হাঁহিৰে নিজে মোক কৰিলি তুতি কোমল ৰঙা উঠতে চুমা দিবৰ মন যায় তোক সঁচাকে থাকিবলৈ মন যায় ইয়াৰে ছোৱালীজনী একচুৱেলি গাৰ্লফ্ৰেণ্ড কাৰ হয় লাইনটো গোটেইকেইটাই মাৰি আছে দেখিছোঁ মই এক্সপ্ৰেছন হিচাপে এইটো গান ছোৱালীজনীৰ কাৰণে নহয় কোনটো গান এইটো নিজে চাই লোৱা তোমালোকে ইয়াৰ कभी जो बादल बरसे मैं देखूं तुझे आंखें भर যদি তোকে নাপাওঁ মই এই জনমত গুলি কৰি মৰি যাম এই মৰতত উঠতে চুমা দিবৰ মন যায় তোক সঁচাকে আৰু একেবাৰে লাষ্টত তোমালোকৰ বাবে ইউটিউবত একেবাৰে ফকতীয়া এডিটিং কৰি আপলোড দিয়া ভিডিঅ' এটা আগবঢ়াইছোঁ চাই লোৱা তোমালোকে ইয়াৰ কি যে তোমাৰ চাৱনি মৰম লাগি কাৰোবাক নিদিবা সঁহাৰি হাত বগা দেহত লাগিব কলা দাগ আবেগৰে তাৰণাত মৰম হ'ব বজ্ৰপাত নবৌ সুখৰ সংসাৰত মেলিব চ' ফ্ৰেণ্ডছ আজিলৈ ইমানতে সামৰিছোঁ মোৰ ভিডিঅ'টো আৰু যদি ভাল লাগিছে তেন্তে লাইক এণ্ড শ্বেয়াৰ কৰিব প্লিজ নাপাহৰিব আৰু যিসকলে চাইছে তেওঁলোকক অশেষ অনুৰোধ যে তেওঁলোক প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক চ' ফ্ৰেণ্ডছ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' নোৱালিখা চিপাততে ৰূপৱালিয়া আখৰে লিখো যোনে বাই লৈ চিঠি সাধু সাধু কথা